কি হ'ল কান্দি আছো যে অথনি 2টা বজাত পঢ়ি আছিলোঁ বিহু আহিছে নহয় কাপোৰটো দিম বুলি কৈছিলে কোনে নেজানো এই বিহু কাপোৰ এই কাপোৰ আনিলি কাপোৰ আমাৰ ঘৰলৈ যাব লাগে বহি আছিলোঁ এতিয়ালৈকে অহা নাই আহিলে ঠুকুচিম এতিয়া ক'বলৈ আহিছে মই ইমান ওচৰত বহিছিলোঁহে এতিয়া আকৌ বহি হ'ব দে আৰু নকওঁ তোক গিৰিয়েৰ কথা কচোন তই আজিকালি ক'ত ইমান ধুনীয়াকৈ ষ্টাইল কৰিবলৈ শিকিলি কনা ঐ কনা ঐ তই মোক ক'ত কনা দেখিলি ঐ ক'ত কনা দেখিলি অ' পাগলী তোক মই সেইটো কথা কোৱা নাই নহয় মই কৈছোঁ তই চুলিখিনি ইমান ধুনীয়াকৈ বান্ধিবলৈ ক'ত শিকিলি পাগলী হয় নেজানো নেকি বাংলাদেশে সেইকাৰণে আমাৰ অসমখনত গোটেই খেতিয়ে বাতিয়ে ঘৰে দুৱাৰে বনাই লৈছে আমাৰ যে ঘৰ দুৱাৰে বনাবলৈ জেগা নাই সেইকাৰণে মই মূৰতে খেতি বাতি কৰি লৈছোঁ কি কথাটো নোহোৱা নহয় দে জানমণি বাংলাদেশী আহি আমাৰ অসমখনক গোটেই আগুৰি ধৰিছে কথাটো হয় দে আজিকালি দেখোন টেষ্টিয়ে কথা ক'বলৈ শিকিছে বাৰু এইবিলাক বাদ দে মই চাহ কাপ বনাই বাদ দে এতিয়া মই চাহ তাহ নাখাওঁ তই উঠিলিয়ে নে যদি ইমানেই মনটো বেয়া লাগিছে তই আজি আমাৰ ঘৰতে থাক আমাৰ ঘৰতে থাকচোন নাথাকো মই অত দেৰিৰ পৰা তাৰ বুন্দা বৰ্দি ৰখি আছিলোঁ যদি আহি কিনে ৰখি থাকে মোৰে তেতিয়া উল্টা মইহে ঠুকুচাটো খাওঁ থাকচোন থাক আজি আমাৰ ঘৰতে থাক থাক আমাৰ ঘৰতে থাক চুলি যদি ৰাতি আহে আমি তাক বুজাম নহয় আমি দুজনী বুজাম নহয় বাৰু হ'ব তহঁতি যদি ৰিচেপ্যন আজি থাকিম কিন্তু ৰাতিলৈ মুৰ্গী এটা মাৰিবি কিন্তু মই কিন্তু সুধা ভাত নাখাওঁ দেই বাৰু হ'ব দে নহয় এতিয়া গৈ ভিতৰলৈ যাওঁ এটা কাম কৰ আহিছি তই চকীখন লৈ যা মই একে হাতে কাপোৰ এটা লৈ যাওঁ দেই হ'ব দে যা গোটেইকেইটা আহিছে আমি দেখোন যাম না ভিতৰলৈ বৈ
চাহকাপ খাই ল তাৰপিছত মই কাপোৰ এযোৰ উলিয়াই দিওঁ সলাই ল'বি দে তই কাপোৰযোৰ দিয় যদি মই চাহ খাই পেলাই গঁৰালত কুকুৰাজনী আছিলে খামগৈ দেই কি ক'লি আজি মানে মই মাংস ভাত খাব নাপাওঁ ভাবি কিন্তু মই সদায় ভাত নাখাওঁ এই পাগলীজনী মই এনে ধেমালিহে কৰিছোঁ আছে দে কুকুৰাজনী দেখা খা চাহ খা ইমানকে শুনি আছোঁ ৰিচিভে কৰা নাই এই ইমানকে ফোন মাৰ নিদিবি অ' তেজপিয়া ল'ৰা জাতিটোৱে তেনেকুৱাই হয় দে এজনে থাকিলে আন এজনৰ লগত লিলিমা কৰি থাকিব দেখিছোঁ নহয় যিহে দীঘলী পুখুৰীত বহি বহি একদম লিলিমা কৰি আছে তহঁতি সেইবিলাক কথা মোক আগতে কেলে নকলি তেতিয়াহ'লে মই তাক ভাইৰে নাপালোহেঁতেন নহয় কাইলৈ মই তাক ঘৰে ঘৰে বিচাৰিমগৈ যদি ঘৰে ঘৰে বিচাৰি নাপাওঁ তেতিয়াহ'লে মই বেংগলোৰ উৰামগৈ হ'ব দে তেজপিয়া এতিয়া শুই থাক বহুত ৰাতি হ'ল হয় দে ৰাতিপুৱা যি কবি নুঠো দেই একদম তাই তই দেখোন কালি আজি দেখোন এটা মুৰ্গী শেষ কৰিলি হা আমালৈ একিছিল নেকি আমি আধা আছে থাকি বলা যদি গিয়ে দিল পায় যাব কিন্তু বলা যদি মই তাক বেঙা টাঙ্গে টাং মই এডাল পাতা নেই না যাবি দে দেখিছোঁ এই কালি ছোৱালী এজনীক লৈ গৈ আছে সারা টাকা দি দিম মুখ ঠগিলেহি কাপু দিম কই নাই দিয়া এটা খবৰ আমি নাযাওঁ দে ঘৰৰ কাম বহুত আছে তই যাকে যা আৰু কি হয় আমাক জনাবি আকৌ দেই অলপ আগতে দেখিছোঁ এটা বাইকত ছোৱালী এটা লৈ গুচি গ'ল সবৰে মুখত সেইটোকে শুনিছোঁ আজি তাক খুন্দিম জানমণি নেকি মই তেজপিয়াই ক'লো তেজপিয়া নেকি হে ভগৱান আইছি কোনে ফোন কৰিছে জানা নাই কোনে তেজপিয়া ফোন কৰিছে জালিয়া কি তেজপিয়া ফোন কৰিছে মাতচোন মাত তাক ভিৰ খাবলৈ মাতচোন তেজপিয়া ল আইছে বৰকে খুচি আছে মোবাইলটো লগত কথা পাতিবলৈ ল হেল্ল' তেজপিয়া
তই দেখোন আমাৰ নজনাকে বেংগলৰ পালিগে নহয় তেতিয়া মই ইমান টেনশ্যনত আছিলোঁ তহঁতক খবৰ দিবলৈ সময়ে নহয় বাৰু গলি কমচে কম এই 2-3 বছৰৰে তইতো ফোন এটাতো কৰিব পাৰ নহয় মই ইয়ালৈ অহাৰ দিনা ট্ৰেইনত কোনোবা মোবাইলটো চুৰি কৰি দিলে তহঁতৰ নম্বৰটো মুখত নাছিল যে সেইকাৰণে ফোন কৰিব পৰা নাছিলোঁ যোৱাকালি আমাৰ গাঁৱৰ নয়নৰ পৰা ফেচবুকত তহঁতৰ নম্বৰটো লৈয়ে ফোন কৰিলোঁ মই বাৰু সেইবিলাক বাদ দেচোন টেষ্টিয়া মই এতিয়া পাকঘৰত কিবা কাম এটা কৰি আছোঁ তই জানবাৰ লগত কথা পাতচোন ল বাৰু টেষ্টিয়া যি হ'ল এবাৰ বিহুত আহিবনে নাহ মই আজি ৰাতিয়ে ট্ৰেইনত উঠিম আৰু পৰহিলৈ পামগৈ তেনেহ'লে এবাৰ বিহু গৰম পিছে গুটি খবৰ পাইছনে নাই বাদ দে সেইটো কথা নকবি আকৌ কুকুৰটোৰ কথা ইয়াত কিমান ধুনীয়া ধুনীয়া ল'ৰা আছে এটা পতাব বিচাৰিছোঁ পাত্তাই নিদিয়ে নহয় বাৰু হ'ব মই আজি ট্ৰেইনত উঠিম নহয় বস্তু বাকী বান্ধিব আছে তালৈ গৈ কথা পাতিম দে হ'ব